স্বাগতম জানাইছোঁ সকলোকে মোৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ। বহুত দিনৰ মূৰত ভিডিঅ' দিছোঁ, সকলোৱে গমটো পাইছেই চাগে ভিডিঅ'টো চাই পেলাই। দুখিত যে আজি অলপ দিনৰ পৰা মই ভিডিঅ' দিব পৰা নাই নিয়মীয়াকৈ। আচলতে নিয়মীয়াকৈ বুলি নহয়, একেবাৰে ভিডিঅ' দিব পৰা নাইকিয়া। তাৰ এটা বিশেষ কাৰণো আছে। কাৰণটো হৈছে যে মোৰ ছোৱালী যিহেতু এতিয়া 3 বছৰ সম্পূৰ্ণ হ'ল, 3 বছৰ তাই। তাৰপাছতে অহা বছৰলৈ তাইক স্কুলত দিম বুলি ঠিক কৰিছোঁ আমি। গতিকে স্কুলত দিম যেতিয়া ঘৰতে প্ৰিপেৰেশ্যন চলাইছোঁ তাইক পঢ়াবলৈ কাৰণে। মোবাইল দেখিলে সৰু ল'ৰা ছোৱালীটো পঢ়িবলৈ মন নকৰে, ভিডিঅ' চোৱা, কিবা চোৱা, গেম খেলা। সেইকাৰণে তাইৰ স্বাৰ্থতে অলপ মোবাইলটো মই আঁতৰাই ৰাখিছোঁ নিজৰ পৰা। মোবাইলটো ময়ো ব্যৱহাৰ নকৰোঁ আৰু তাইকো নিদিওঁ মই মোবাইলটো। অতি বেছি প্ৰয়োজন হ'লেহে মই মোবাইলটো দিওঁ, তথাপিও তাই দেখা নোপোৱাকৈ। আৰু মই এয়াৰড্ৰপ লগাই মই সন্ধিয়াৰ পৰা ফোন চোন কৰোঁ, কাৰোবাৰ দৰকাৰী ফোন থাকিলে। মোবাইলটো তেনেকৈ নুলিয়াওঁ, সেইকাৰণে মই ভিডিঅ' একেবাৰে বনাব পৰা নাই। সেইকাৰণে হয়তো মোৰ ছাবস্ক্ৰাইবাৰ আৰু ভিউজ একেবাৰে কমি গৈছেগৈ। সকলোৰে পৰা মৰমৰ আশা কৰি ভিডিঅ' বনাম বুলি মই ঠিক কৰিছিলোঁ ইউটিউবত, কিন্তু তাৰ কাৰণে মই এতিয়া মোবাইলটো এৰিবলগীয়া হৈছে। ভিডিঅ'টো চাবচোন পৰা গ'ল। মাটি দাইলখিনি আগতীয়াকৈ বইল কৰি লৈছোঁ কুকাৰত। মায়ে কৈছিলে মাটি দালিখিনি ভাল হয়, বেছি সিজাব নালাগে। মই কুকাৰত বইল কৰি ল'লোঁ একেবাৰতে, কেৰাহীত সিজোৱাতকৈ। তাতে কাঠআলু দিছোঁ। কাঠআলু এয়া বইল হৈ গৈছে, ধুনীয়াকৈ সিজি গৈছে। তাৰপাছতে কাটি ৰখা আছে বিলাহী, পিঁয়াজ আৰু 3টা শুকান জলকীয়া। এয়া হৈছে মাটিমাহৰ পকৰি। আজি প্ৰথম খালোঁ। অলপ বিজল বিজল টাইপ লাগিছে, কিন্তু খাবলৈ বেয়া লগা নাই, ভালেই লাগিছে। ধুনীয়া কাটি ৰাখিছোঁ। এয়া হৈছে ফ্ৰেঞ্চ বিন আলু ভাজি। তাৰপাছতে এইখিনিতে আছে এই 2টা ডিম, আৰু এই ডিম 2টা বইল আলুৰ লগত ফ্ৰাই কৰিম। মানে এইফালে কেৰাহীত আলু বহাই থৈছোঁ। ৰঙাকৈ আলুকেইকণ ভাজি ল'ম, কেইপিচ বা ৰঙাকৈ ভাজি লৈ পেলাই। তাৰপাছতে এইখিনি পিঁয়াজ ভাজি, ডিম ভাজি ইয়াৰ লগত মিক্স কৰি দিম। চাই থাকিবচোন বাৰু ভিডিঅ'টো আগলৈ। আন এখন কেৰাহী পাতি লৈছোঁ, তেল গৰম কৰি পিঁয়াজ ভাজিছোঁ। পিঁয়াজখিনি ভাজি লৈ ইয়াতে ৰংগুড়া অকণমান আৰু নিমখ অকণমান এড কৰি দিম। ডিম 2টা ইয়াতে ভাঙি দিছোঁ। ভাঙি পেলাই লাহে লাহে লৰাম, যাতে একেবাৰে গুড়া হৈ নাযায় ডিমখিনি। ডিমৰ মানে গুড়া ভাজিটো নহয়, যোনটো ভুজিয়া বুলি কওঁ আমি, সেইটো নহয়। লাহে লাহেকৈ লৰাম। অমলেট নিচিনা বনাই পেলাই ডাঙৰ ডাঙৰ কৰি কাটি ৰাখিম। গতিকে লাহে লাহে হেতাখনেৰে লৰাই থাকিলোঁ। ঘনাই লৰালে ভাগি যাব পাৰে, সেইকাৰণে লাহে লাহে লৰাই থাকিলোঁ। আগতে ঘৰত মায়ে প্ৰায়ে মাটি দালিৰ লগত আমাক আলু ফ্ৰাই কৰি এনেকৈ ডিমৰ লগত ভাজি বনাই খুৱাইছিলে। সঁচাই বহুত ভাল লাগে খাই পেলাই। ডিমখিনি ভাজি হোৱা ইয়াতে আলু কেইপিচ দি পেলাই হেতাৰে সৰু সৰুকৈ ভাঙি দিম, মানে কাটি দিম সৰু সৰুকৈ। বেছি ডাঙৰ হৈ থাকিলে কাটি দিব লাগে। মই যিহেতু আলুখিনি দালিৰ লগতে দি দিছিলোঁ, সেইকাৰণে আলুকণ ডাঙৰ ডাঙৰকৈ দিছিলোঁ পিচ কৰি পেলাই। বইল কৰি ৰখা মাটি দালিখিনি এতিয়া তেল মাৰিম, মানে চম্ভাৰ দিম। তেল গৰম কৰি ইয়াতে এতিয়া পাঁচফোৰণ দিম আৰু শুকান জলকীয়া 3টা অকণ ভাজি ল'ম। তাৰপাছতে ইয়াতে কাটি ৰখা পিঁয়াজ অকণমান দি দিম। পিঁয়াজখিনি দি লৈ নিমখ আৰু হালধি গুড়া, ৰংগুড়া পৰিমাণ অনুযায়ী ইয়াতে এড কৰি দিম। পিঁয়াজখিনি ভালদৰে ভাজি লৈ পেলাই ইয়াতে কাটি ৰখা বিলাহীখিনি দি দিম। বিলাহীখিনি ভালদৰে লৰাই লৰাই ভাজি দিম, যাতে বিলাহীখিনি গলি যায়গৈ। হেতাৰে ভালদৰে লৰাই লৰাই ভাজি থাকিলোঁ। বিলাহীখিনি সিজি আহিছে।
ভালদৰে হেতাৰে লৰাই দিলোঁ, হেঁচি পেলাই অকণমান ভাঙিও দিলোঁ বিলাহীখিনি। পটকৈ গলি যোৱা নাই বিলাহীখিনি, অকণ হেতাৰে হেঁচি পেলাই লৰাই বিলাহীখিনি ভাঙি দিলোঁ। তাৰ পাছতে যিখিনি দালি বইল কৰি ৰাখিছিলোঁ সেই দালিখিনি ইয়াতে বাকি দিম। এতিয়া এয়া কাঠ আলু আৰু মাটি দালি, এয়া দালিখিনি মিক্স কৰি দিছোঁ হেতাৰে কেৰাহীত দি পেলাই। এটা হাতে যিহেতু অকণ অসুবিধা হয়, তাৰ পাছতে উতলিবলৈ ৰাখি থ'লোঁ। ভালদৰে উতলাৰ পাছত এয়া মাটি দালিখিনি গেছটো বন্ধ কৰি দিলোঁ। এয়া মাটি দালি ৰেডি হৈ গ'ল। আজি মাটি দালি খাবলৈ খুৰীকো কৈছিলোঁ, গতিকে খুৰীকো দি থৈ আহিছোঁ। তেখেতসকলৰ 3জন মানুহ, গতিকে 3জন মানুহৰ জোখাৰে মাটি দালিখিনি খাবলৈ সঁচাই বহুত ধুনীয়া হৈছে। মায়ে কোৱাৰ দৰেই মাটি দালিখিনি পটককৈ সিজিলে আৰু ভাল মাটি দালিখিনি। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে যদি মোৰ চেনেলটো আজি নতুনকৈ চাইছে, মোৰ ভিডিঅ' নতুনকৈ চাইছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।